Hello everyone, welcome to my YouTube channel RI Online Classes. আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম উৎপাদক আৰু গণিতক কেনেকৈ উলিয়াব পাৰি। সো এটা এটাকৈ আলোচনা কৰি লওঁ। প্ৰথমতে চাওঁ উৎপাদক কেনেকৈ উলিয়ায়। এতিয়া মই লিখি দিছোঁ উৎপাদক কোৱা কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে সম্পূৰ্ণকৈ বিভাজ্য কৰিব পাৰি সেই সংখ্যাবোৰক উক্ত সংখ্যাটোৰ উৎপাদক বোলে। তাৰ মানে হ'ল যিকোনো এটা সংখ্যা ধৰা সেই সংখ্যাটোক আমি যিবিলাক সংখ্যা দি ভাগ শেষ নোহোৱাকৈ ভাগ কৰিব পাৰি সেই সংখ্যাবোৰ উক্ত সংখ্যাটোৰ উৎপাদক বুলি কম। উদাহৰণস্বৰূপে 12ৰ উৎপাদক উলিয়াম। উৎপাদক উলিয়াবলৈ হ'লে 12ৰ মই প্ৰথমে দেখিম 12ক কোনবিলাক সংখ্যা দি সম্পূৰ্ণকৈ বিভাজ্য কৰিব পাৰি। সম্পূৰ্ণকৈ বিভাজ্য মানে কি? ধৰা 12ক আমি কোনবিলাক সংখ্যা দি ভাগ শেষ নোহোৱাকৈ ভাগ কৰিব পাৰি। যেনেকুৱা ধৰা 12ক 2ৰে ভাগ কৰিলোঁ, কিমান বাৰ যাব? 6 2 12। ভাগ শেষ আমাৰ কি থাকিল? 0। গতিকে চালোঁ 12ক যদি 2ৰে ভাগ কৰোঁ তেনেহ'লে আমি ভাগ শেষ 0 পাওঁ। এর মানে 12ক 2ৰে সম্পূৰ্ণকৈ বিভাজ্য কৰিব পাৰিম। মানে ভাগ শেষ যাতে নাথাকে সেইটোক আমি কম সম্পূৰ্ণকৈ বিভাজ্য। এতিয়া চাওঁ কোনবিলাক সংখ্যা দি 12ক সম্পূৰ্ণকৈ বিভাজ্য কৰিব পাৰি। প্ৰথমতে 12 ভাগ 1। 12ক 1 দি ভাগ কৰিলে কিমান বাৰ যায়? 12 বাৰ। এতিয়া আমি চাম 2ৰে 12 ভাগ 2 কিমান বাৰ যাব? 6 বাৰ। এতিয়া 12ক 3ৰে ভাগ কৰিলে কিমান বাৰ যায়? 4 বাৰ। 12 ভাগ 4 3 বাৰ। এতিয়া চোৱা 12 ভাগ 5। 12ক চোৱা 12ক আমি 5 দি সম্পূৰ্ণকৈ বিভাজ্য কৰিব নোৱাৰি। ইয়াতে চোৱা 12 ভাগ 5 যদি কৰোঁ মই কিমান বাৰ যাব? 2 বাৰ। 5 2 গুণে 10। ভাগ শেষ আমাৰ থাকিল 2। মানে 12ক 5ৰে দি সম্পূৰ্ণকৈ বিভাজ্য কৰিব নোৱাৰি। মানে ইয়াতে ভাগ শেষ থাকিল সেইকাৰণে 12ক 5 দি সম্পূৰ্ণকৈ বিভাজ্য কৰিব নোৱাৰি। ঠিক এইটো নহ'ব। এতিয়া চাম 6ৰে 12 ভাগ 6 কিমান বাৰ যাব? 2 বাৰ। এতিয়া চোৱা 12 ভাগ 7 হ'ব নেকি? নহয়, 12ক 7ৰে দি সম্পূৰ্ণকৈ বিভাজ্য কৰিব নোৱাৰি। 8ৰে নহ'ব। 12 ভাগ 9 9ৰে নহ'ব। 10ৰে নহ'ব। 11ৰে হ'ব নেকি? 11 নহয়। লাষ্টত 12 দি হ'ব। 12 ভাগ 12 1। গতিকে আমি চালোঁ যে এই সংখ্যাকেইটাৰে 12ক সম্পূৰ্ণকৈ বিভাজ্য কৰিব পাৰি। মানে এই সংখ্যাকেইটা দি 12ক ভাগ শেষ নোহোৱাকৈ বিভাজ্য কৰিব পাৰি। আৰু এই সংখ্যাকেইটাকেই আমি 12ৰ উৎপাদক বুলি কম। তো আমি 12ৰ উৎপাদক কি কি পালোঁ? 12ৰ উৎপাদক হৈছে কি পালোঁ আমি? 1 2 3 4 6 আৰু 12। মই আৰু এটা উদাহৰণ চাওঁ উৎপাদক। যেনে ধৰা 15ৰ উৎপাদক। 15ৰ উৎপাদক মই কি কৰিম? প্ৰথমে আমি চাম 15ক কোনবিলাক সংখ্যা দি ভাগ শেষ নোহোৱাকৈ ভাগ কৰিব পাৰি। প্ৰথমে চাম 1ৰে 15 ভাগ 1 কিমান বাৰ যায়? 15।
15 ভাগ 2 এতিয়া চোৱা 15ক যদি আমি 2ৰে ভাগ কৰোঁ কিমান যাব 7 2 গুণ 14 এতে চোৱা বাকশেষ আমাৰ থাকিল 1 গতিকে চালো যে 15ক যদি আমি 2 দি হৰণ কৰোঁ তেতিয়া বাকশেষ থাকিব গতিকে 15ক 2 দি সম্পূৰ্ণকৈ বিভাজ্য কৰিব নোৱাৰি তে 3ৰে চাও 15 ভাগ 3 কিমান পোৱা যাব 3 5 গুণ 15 বাকশেষ কিমান থাকিল 0 গতিকে চালো যে 15ক 3 দি সম্পূৰ্ণকৈ বিভাজ্য কৰিব পাৰি তে 15 ভাগ 3 কিমান পোৱা যাব 5 15 ভাগ 4 4 দিও 15ক সম্পূৰ্ণকৈ বিভাজ্য কৰিব নোৱাৰি 5 দি 15 ভাগ 5 কিমান পোৱা যাব 3 গতিকে চালো যে 15ক 5 দি সম্পূৰ্ণকৈ বিভাজ্য কৰিব পাৰি তাৰপিছত 6 দি ভাগ কৰিব নেকি 15ক 6ৰে নাযায় সম্পূৰ্ণকৈ বিভাজ্য কৰিব নোৱাৰি 7ৰে সম্পূৰ্ণকৈ বিভাজ্য কৰিব নোৱাৰি 8ৰে সম্পূৰ্ণকৈ বিভাজ্য কৰিব নোৱাৰি 9ৰেও নোৱাৰি 10ৰে নোৱাৰি 11ৰেও নোৱাৰি 12ৰে নহব 13 দিও নহব 14 দি নহব লাষ্টত হ'ব 15 ভাগ 15 কিমান বাৰ যাব 1 বাৰ এতিয়া আমি দেখিলো যে 1 3 5 আৰু 15 এই সংখ্যা কেইটা দি 15ক সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি আৰু এই সংখ্যা কেইটাকে আমি 15ৰ উৎপাদক বুলি কম তেপ আমি 15ৰ উৎপাদক কি পালো 15ৰ উৎপাদক পালো 15ৰ উৎপাদক হৈছে কি পালো আমি ইয়াত 1 3 5 আৰু 15 এতিয়া আমি আলোচনা কৰিম গুণিতক কি আৰু গুণিতক কেনেকৈ উলিয়াব পাৰি এতিয়া লিখি দিছো গুণিতক কি হয় কোনো এটা সংখ্যা যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবিলাক সংখ্যাক মূল সংখ্যাটোৰ গুণিতক বোলে অৰ্থাৎ গুণিতক হল কোনো এটা সংখ্যাক পূৰণফল বিলাকে আমি গুণিতক বুলি ক'ব পাৰে সাধাৰণতে উদাহৰণস্বৰূপে ধৰা 3ৰ গুণিতক 3ৰ গুণিতক 3ৰ যিবিলাক আমি পূৰণফল পাওঁ সেইবিলাকে আমি 3ৰ গুণিতক বুলি কম যেনে ধৰা 3 পূৰণ 1 3 3 পূৰণ 2 6 3 পূৰণ 3 9 3 পূৰণ 4 12 ইত্যাদি এনেকৈ যাই থাকিব তেতিয়া আমি এই সংখ্যাবিলাকক 3 6 9 12 তাৰপিছত 15 আহিব 18 আহিব এই আটাইবিলাককে আমি 3ৰ গুণিতক বুলি কম তাত আমি কি পালো 3ৰ গুণিতক 3ৰ গুণিতক কি পালো আমি 3 6 9 12 ডট 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 যেতিয়া আমি দেখিলো যে গুণিতক অসীম সংখ্যক হ'ব পাৰে এটা অনিৰ্দিষ্ট সীমালৈ গৈয়ে থাকে গুণিতক আৰু এটা উদাহৰণ চাওঁ 5ৰ গুণিতক 5ৰ গুণিতক কি হ'ব 5ৰ পূৰণফল বিলাকক আমি 5ৰ গুণিতক বুলি কম যেনেকুৱা 5 পূৰণ 1 5
5 পূরণ 2 10, 5 পূরণ 3 15, 5 পূরণ 4 20 আদি এনেকৈ যায়ে থাকিব। গতিকে আমি দেখিলোঁ যে অতএব 5ৰ গুণিতক কি পালোঁ? 5ৰ গুণিতক কি পালোঁ আমি? 5 10 15 20 ডট। এতিয়া আমি উৎপাদক আৰু গুণিতক আলোচনাৰ পৰা দুটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে কোনো সংখ্যাৰ উৎপাদক সীমিত আৰু 2 নম্বৰটো হৈছে কোনো এটা সংখ্যাৰ গুণিতক অসীম। মানে কোনো এটা সংখ্যা লোৱা ইয়াৰ উৎপাদকবিলাক এটা নিৰ্দিষ্ট সীমালৈকে থাকে আৰু তাৰপিছত নাথাকে, কিন্তু যিকোনো এটা সংখ্যা লোৱা ইয়াৰ গুণিতকবিলাক অসীমলৈ থাকে। আশা কৰি ভিডিঅ'টো সকলোৱে বুজি পাইছে আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত বেছিকৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।